নমস্কাৰ ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ তিনিটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ জানিবলগীয়া তিনিটা কথা আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ আৰু হেহে আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি পুনৰাই ক'বলৈ বিচাৰিছোঁ যে আমাৰ চেনেলটো বিশেষকৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল সেয়েহে আমি আশা ৰাখিছোঁ আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব ছাৰ বাইদেউসকল প্ৰথম খবৰটো হ'ল ৰাজ্য চৰকাৰৰ অধিসূচনা প্ৰকাশ য'ত অৰ্থনৈতিক দুৰ্বল শ্ৰেণীলৈ 10% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ফলস্বৰূপে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আওতাত নপৰা লোকসকলে এই 10% সংৰক্ষণৰ ভিতৰত পৰিব আৰু তেওঁলোকে প্ৰমাণপত্ৰ এবছৰৰ কাৰণে লাভ কৰিব আৰু এই প্ৰমাণপত্ৰ সংশ্লিষ্ট চক্ৰ বিষয়াই দিব পাৰিব ছাৰ বাইদেউসকল ইয়াৰ ফলত আপোনালোকৰ ল'ৰা ছোৱালী ভাই ভনী ভতিজা ভাগিন মানে সম্বন্ধীয় মানুহখিনিয়ে চৰকাৰী চাকৰি এটা লাভ কৰাত সুবিধা হ'ব ছাৰ বাইদেউসকল অপ্ৰিয় হ'লেও সঁচা কথা যে বৰ্তমান সময়ত অভিভাৱকসকলে এয়াই বিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈ প্ৰথমতে চি গ্ৰেড নাইবা ডি গ্ৰেড চৰকাৰী চাকৰি এটা পালেও হ'ব আৰু তাৰ পিছতহে পৰৱৰ্তী কি কৰিব দেখা যাব আৰু সেয়েহে এই 10% যি সংৰক্ষণৰ ব্যৱস্থা ইয়াৰ ফলত নিশ্চয় লাভান্বিত হ'ব পাৰিব এতিয়া আমি 2 নম্বৰ খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল পুনৰাই অসম আৰক্ষীত VRS মানে স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰিব আৰু এয়া চাওক 300 বিষয়া জোৱানক VRS দিব বুলি এয়া পেপাৰত লিখা আছে য'ত লিখা আছে যে তেওঁলোকৰ অভ্যাস সুৰাপানত পৰিণত হৈছে আৰু এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল যোৱাকালি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ভৱিষ্যত জীৱনৰ সুৰক্ষাৰ বাবে তাৰমানে OPS বা পুৰণি পেঞ্চনৰ বাবে নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যাতে কেন্দ্ৰীয় চৰকাৰে ভাবিবলৈ বাধ্য হয় আৰু লোকসভা নিৰ্বাচনৰ আগে আগে যাতে কৰ্মচাৰীসকলৰ মাজত OPSৰ বাবে আশাৰ বতৰা লৈ আনে ছাৰ বাইদেউসকল এইখিনিতে আমি 4 নম্বৰ খবৰ এটা দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে যেতিয়া সৰু আছিলে তেতিয়া এটা পৰা পাইছিলে যে বাঘ ওলাল বুলি যাৰ ফলত প্ৰথম দিনাখন বাঘ নলাই যদিও দ্বিতীয় দিনাখন আৰু বাঘ ওলাই সেই মানুহজনক খাই পেলাই আৰু সহায় কৰিবলৈ কোনেও নাহে আৰু মই এইখিনি কথাৰে এয়াই ক'বলৈ বিচাৰিছোঁ যে ৰাজ্য চৰকাৰে যোৱা বিধানসভাত কৈ আছিলে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা প্ৰৱৰ্তন কৰিব আৰু সেই সম্বন্ধে তাৰ 15-20 দিন পিছত অটল অমৃত যোজনাৰ অধীনত সেই কাম কৰাৰ কাৰণে আদেশ দিয়া আছে আৰু আমি যিটো বাতৰি প্ৰচাৰ কৰি দিছোঁ কিন্তু যোৱাকালি আপোনাৰ কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰীয়ে জনাবলৈ দিছে যে ৰাজ্য চৰকাৰে ইতিমধ্যে স্বাস্থ্য আঁচনিৰ কাম সম্পূৰ্ণ কৰি তুলিছে আৰু অলপতে ঘোষণা কৰিব সেয়েহে আমিও আগ্ৰহেৰে বাট চাই আছোঁ যাতে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বিনামূলীয়া স্বাস্থ্য আঁচনিখন ঘোষণা কৰে আৰু এয়া যাতে কেছলেছ পদ্ধতি হয় অন্যথা বিল জমা দিবলগীয়া হ'লে বহুতো কৰ্মচাৰী আকৌ যিহেতু ভুগিবলগীয়া হ'ব সেয়েহে ভিডিঅ'টো নিশ্চয় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ